নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ব্লগ ভিডিঅ' লৈ থাম্বনেল চাই হয়তো গম পাইছে আমি ক'ত গৈ আছো তথাপি এবাৰ কৈ দিছো আমি গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰ আমি যেহেতু মন্দিৰত যাম তো ভাত পানীটো খোৱা নাই সেইবাবে বুট লৈছো ৰাস্তাত বুট খাই খাই এনাৰ্জি বঢ়াব লাগিব আমি 9টা মান ওলাইছো তো চিনাকি কৰি দিছো তো নামটো নমস্কাৰ মোৰ নাম শ্ৰী দীপাংকৰ পাঠক বিশাল আদৰ ৰূপজ্যোতি প্ৰণৱ নমস্কাৰ মোৰ নাম শ্ৰী সিঙা বিৰাজ বৰদলৈ তো এতিয়া আমি যাবলৈ ৰেডি আগত এজন ৰখি আছে তাক লৈ লম বলক ৰব গাইছ ৰব বেছি আগুৱাই আহিলো ৰে আমি বহুত বেছি আগুৱাই আহিলো লগৰটো তাতে থাকি গ'ল তো তাকে এতিয়া দৌৰি আহিব দিছো শান্তি পবিত্ৰ মন এটা হৈ গৈছে আজি বহুত বঢ়িয়া বঢ়িয়া পবিত্ৰ দিন আজি আমি যাব ওলাই আছো ফাইনেলি আহি পাই গলো মৰিগাঁও চাকিকে গছ দিম কেইজন ল'ৰা আছা দুখন খৰাই নিব এখন তই দে এখন মই দিওঁ এটাই হ'ব দে এটা বেছি আহিছে ধৰি পাতে একো নাই বাইদেউ বুজি পাইছে চাকি বন্তি ললো গাখীৰ ললো তোমাৰ যাম বুলি ভাবি আছো তোমালোকে অহা নাই সেইটো মানে আকৌ ফি আহিব লগা হৈছে শৰাইখনত যি লাগে তো ইপিনে লৈ লৈছো কল আপেল তো এতিয়া বলক ভগৱানক দৰ্শন কৰিব ঐ ভাই ঐ পেনটো নামি নামি গৈ আছে পেনটো নামি নামি গৈ আছে এইখন বিদ্যালয় চাগে মৃত্যুঞ্জয় বেদ বিদ্যাপীঠ গুৰুকুল এইটোৱে হ'ল সেইটো পৃথিৱী বিখ্যাত মহামৃত্যুঞ্জয় মন্দিৰ ফটো উঠিলো বাট এইজন মহাপণ্ডিতে নুঠিল কিন্তু এতিয়া উঠিব আৰু ইয়াত বন্তি জ্বলাবলৈ বহুত টাইম ধৰি ৰখি থাকিব লাগে কাৰণ ভগৱানক পোৱাটো ইমান সহজ নহয় আৰু এনেকৈ বহু সময় অপেক্ষা কৰাৰ পাছত মোৰ পাল পৰিল চাকি জ্বলোৱা ফাইনেলি বন্তি চাকি আৰু ধূপ জ্বলাই তাত সেৱাটো কৰি ললো ভগৱানৰ ওচৰত এতিয়া ইয়াত যেনেকৈ লাইন ধৰি আছে আমিও তেনেকৈ লাইন ধৰিব লাগিব এতিয়া ইয়াত লাইন পাতিব লাগিব তাৰপিছত তাত যাব লাগিব আৰু এওঁলোকে মন্দিৰৰ চিৰিত বহি ভগৱান শিৱক পূজা কৰি আছে ফাইনেলি বহু সময়ৰ অপেক্ষাৰ পিছত ভগৱানৰ ওচৰত সেৱাটো ললোগৈ এতিয়া থালিখন ইয়াতে কল আপেল যি আছে শৰাইখন ইয়াতে আগবঢ়াই দিব গৈছো এতিয়া ক'ত যাবি এতিয়া কিবা এটা খাবৰ কাৰণে যাম আৰু শৰাইখন তাতে দিব লাগিব না আজি সোমবাৰ কাৰণে ইয়াত মানুহ অলপ হৈছে আজি ভগৱান শিৱৰ জন্মবাৰ ক'ত আছিলি কয় পুত্ৰী দিওঁতে মই বিচাৰি আছো এখন মাইলি এনে ক'ত আছিলি কয় ই অকলে অকলে ঘূৰি ফুৰে গাইছ ভাঙা গ'ল এটা গ'ল মানে নিদিয়ে মানে লবে আছে গ'ল গেছেগা আৰু আমাক দাদাজনে ধুনীয়াকৈ বুজাই দিলে যে এই গছডালৰ তলত বন্তি জ্বলাব নালাগে কাৰণ এবাৰ বোলে কোনোবাই এই গছডালৰ তলত বন্তি জ্বলাওঁতে কাপোৰবোৰত জ্বলি গোটেই গছডালে পুৰা গৈছিল আৰু ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে যে এই ঠাইডোখৰত কিয় মৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া আমি ইয়াতে প্ৰসাদটো চব খালেচোন খালে ই খালে না জমা নিদিয়াকে খালে এইকেইটা আমি জমা দিব লাগিব চাগে এইকেইটা নললে আমি ভিতৰতে মাহ প্ৰসাদ খাই আছো আৰু ইফালে এইটো গাইছ কাছৰ হয় দিয়ক দেই ময়ো প্ৰথমতে মূৰ্তি বুলি ভাবিছিলো কাৰণ ই বহু সময় ধৰি এনেকেই আছে এতিয়া আমি গৈ আছো শৰাইত দিয়া কাঁহীবোৰ জমা দিবলৈ দোকানত যিখন দোকানৰ পৰা লৈছিলো কাঁহীবোৰতো আকৌ জমা দিব লাগিব তো এতিয়া জমা দিবলৈ গৈ আছো নাজানো আমি নিয়ম নীতি ভালকৈ নাজানোৱে আৰু বহুত ভাগ মানে কি নাজানোৱে আমাৰ এইকেইটা বস্তু থাকি গ'ল আমি আবেলি যায় আমাৰ গাঁৱৰ মন্দিৰতে দিমগৈ শৰাই এইকেইটা বস্তু থাকি গ'ল তাৰমানে আৰু গাইছ এতিয়া হোটেলত আহিছো পেটটো পূজা কৰিবলৈ বহুত বেছি ভোক লাগি গৈছে তো হোটেলতে কিবা এটা খাই লওঁ
ফাইনেলি কিবা এটা খাই ললো এতিয়া এতিয়া ক'ত যাব এতিয়া আৰু যাম মৃত্যুঞ্জয় মন্দিৰ মন্দিৰত যাম এবাৰ ফটো দুখনমান উঠিম বহুত তাৰপিছত আৰু ঘৰলৈ ভাল লাগিছে আহি ভাল লাগিছে ন বহুত দিন হ'ল উল্টা পুল্টা লাগি থাকে অলপ হ'লেও প্ৰথম পাইছো ন নাযায় বৰষুণ পৰা নাই যে পিছত ল'ব লাগিব ভাল লাগিছে ঘৰ যাম আৰু এতিয়া ঘৰলৈ যাত্ৰা গাইছ বাই বাই মহামৃত্যুঞ্জয় মন্দিৰ